Hey guys, good morning everyone. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। তো মোৰ ভিডিঅ'টোত পুনৰবাৰ ওয়েলকাম কৰিছোঁ আন এটি ব্লগত। আজি হৈছে এপ্ৰিলৰ 11 তাৰিখ মনডে পৰে। তো আজি এঠাইলৈ যাম, তাত মিন্স কিহৰ কাৰণে যাম তাত আপোনালোকে দেখা পাব। তো মই ভিডিঅ'টো আৰম্ভ কৰোঁ, তো আপোনালোকে শেষলৈ চাবহি, একদম স্কিপ নকৰা কৰি চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈ। এনেকৈ ওলালোঁ, পূৰা ৰেডি। লগৰ এজনী ঘৰতো সোমাব আছে, এতিয়া যাই আছোঁ। তো তাতে লগ পাম আপোনালোকক, তো চাই থাকক ভিডিঅ'টো শেষলৈ। গাইছ, এয়া আমাৰ বাইদেউজনী ওলাই আছে, এতিয়া ওলোৱা হোৱাই নাই। আৰু এজনী ইফালে বাগৰাকী বহি আছোঁ, যাম অলপ পাছত। এতিয়া হোৱাই নাই ইয়াৰ, চা না লাজ পাইছি। মই লিপষ্টিক লগাইছোঁ, কেনেকৈ দেখা পাইছে কমেণ্ট ছেকশ্যনত জনাবচোন বাৰু। গেদি লাগিছে নে কিবা কি মুৰা নাজানো আৰু দেই। সিহঁতক চাকি ধুৰা লাগে লিপষ্টিক লগালোঁ, মোক কেনেকৈ দেখা পাইছে ভগৱান নাজানো আৰু দেই। ফাইনেলি ওলালোঁ ফ্ৰেণ্ডৰ ঘৰ, আৰু ৰেডি হওঁতে দেৰি হ'ল। এয়া আমাৰ গেং, ছোৱালী গেং। তো এতিয়া যাই আছোঁ। বঢ়িয়া, বাই বাই খুৰী, বাই 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 কৈ দিয়ক। এয়া এই জলি ইমান দেৰি কৰিছে এইকেইটা আপিকেইটা। আপোনালোকে চাই থাকক ভিডিঅ'টো। মই এটা লগৰক কল কৰিব আছে আৰু খুৰীকো কল কৰিব আছে, চাই থাকক ভিডিঅ'টো। তো লাষ্টত মই সেইখিনি সময়ত ভিডিঅ' কৰা নহ'ল। খুৰাই ল'বলৈ আহিছিলে আমাক, তালৈ যাবৰ কাৰণে, দীপৰ বিললৈ যাবৰ কাৰণে ল'বলৈ আহিছিলে। সেইখিনি সময়ত মই ভিডিঅ'টো নকৰিলোঁ, কাৰণ লগৰ এজনীক কল কৰি আছিলোঁ। সেইখিনি সময়ত মোবাইলটো মোৰ কাণতে আছিলে, কথা পাতি আছিলোঁ যিহেতু। তো সেইকাৰণে সেইখিনি সময়ত মই ভিডিঅ'টো নকৰিলোঁ, নেদেখুৱালোঁ। তো জাষ্ট এনে যোৱাখিনি দেখুৱালোঁ, গাড়ীত উঠি যোৱাটো। তো সেইখিনি চাই লওক আপোনালোকে। তেখেতসকলে এমাহ সময় লৈছিলে। এমাহৰ সময় লোৱাৰ পিছত আমাক আকৌ দিবলৈ কৈছিলে, আৰু সেই মিটিঙত সিদ্ধান্ত হ'লে আমাক এইটো কিদৰে কৰা হ'ব বা বৈজ্ঞানিকসন্মতভাৱে প্ৰদূষিত নহ'ব, কেনেকৈ কৰা হ'ব সেইটো কৈছিলে। আৰু সত্য চ' ফাইনেলি খতম হৈ গ'ল পূৰা গোটেই। এয়া হৈছে সাংবাদিক অহা, অলপমান কিছু দূৰ কৈ থকাৰ সময়ত অলপমান ভিডিঅ' ক্লিপ কৰিলোঁহি। সেইখিনি লোকেল মাছ পোৱা যায়, দেখাই আছে আপোনাৰ লোকেল মাছ। মাছৰ বজাৰ দেখাই দে, পাৰিব পাৰিব কিমানকৈ আছে তাতে মাছ। হে গাইছ, তো মাছ বজাৰখন দেখুৱাই আপোনালোকক আমি সিফালে গ'লোঁ ফটো উঠিবৰ কাৰণে। লগৰবিলাকৰ লগত ধুনীয়া বতাহ আৰু তাৰ লগতে ধুনীয়া নেচাৰ আছিলে। তো সেইকাৰণে আমি সিফালে দিগি অলপমান ফটো উঠিবৰ কাৰণে গ'লোঁ। তো আপোনালোকে চাওক ভিডিঅ'বিলাক। ধুনীয়া নাজাৰা, প্লিজ দীপৰ বিল ইমান ধুনীয়া নাজাৰা আৰু কোনে ফিল নকৰে, দেখা পাইছে মোৰ আগৰ ব্লগতো। তো যি কি নহওক, এতিয়া লগৰ লগত আহিছোঁ, লগৰ লগত অহাটোৱে অলপমান বেলেগ মজা। কেমেৰামেন এইফালে যামতো আৰু আগত যামতো, এইটা হেৰিটো উঠিম। গাইজ, তো আমি বিলত টাৱাৰ নিচিনা আছে, তো তাত উঠিছোঁ। ইয়াত চাওক কি ধুনীয়া ভিউ ওপৰৰ পৰা। হাই বেমাৰ যাবা। চ' ইমান ধুনীয়া বতাহ দি আছে। মনটো কিবাহে লাগিছে, কি যে ধুনীয়া বতাহ দিছে নহয়, আপোনালোকে ফিল কৰিলে। ইমান ধুনীয়া বতাহ, খাব দিয়া নাই।
ইয়াতে খাব দিয়া নাই কি কৈছে বাহিৰে ইয়াতে খাব দিছে এইফালে ইয়াতে খাব দিয়া নাই তো ইমান ধুনীয়া বতাহ হাই একদম বাৰে আমি টপ ফ্ল'ৰত আহিছোঁ পুৰা ৰাউণ্ড ৰাউণ্ড শেপছ আমাক ভিডিঅ' সেয়া তো আপোনালোকক বেকগ্ৰাউণ্ড দেখাই আছোঁ ৰ'ব বেকগ্ৰাউণ্ড what the नजारा ধুনীয়া হাৱা দি আছে নহয় পৰা কি যে কম আৰু পানী ইমান ধুনীয়া চাফা ক্লিন হৈ আছে ইফালে আমাৰ গোটেইগিলা ইফালে ট্ৰেডিশ্যনেল কাৰ্বি ড্ৰেছ পিন্ধি আহিছোঁ আমি তো ইয়াৰ পৰা তলৰ পৰা নামিলোহি এতিয়া সকলোৱে এয়া চবে যাই আছে আছোঁ সেয়া অ' মা হা পানী হা ক'ত এয়া এয়া এতিয়া পেকিং মিঠাই দিছিলে ওলাই লৈছোঁ ৰ পলিথিনৰ পৰা যিহে ৰ'দ দিছে ভগৱান খোৱা খোৱা গোটেই খোৱা আৰু এটাই মোবাইল চাই আছে চা না অলপমান বেছি হ'ল নেকি খাবি নেকি ক খাওঁ দিয়া এয়া দুটাই এইফালে ভণ্টি হয় দুজন এতিয়া ময়ো খাওঁ কিবা কণী খাব বিচাৰে বইল কৰি নাই বোলে চব আমলেট কৰি দিয়ে ইয়াতে দীপৰ বিলত এটা দোকান আছে তাতে সোধোঁ যাই আছোঁ খোজকাঢ়ি ঘৰৰ ফালে ঘৰত যামহি আৰু লাহে কৰি ভিডিঅ' কৰি আছোঁ যাওঁ এতিয়া নিবি যাবৰ কাৰণে ওলালোঁ বিলৰ পৰা অঁ কিবা খালী খালী লাগি আছে মোৰ ট্ৰেইন দেখা নাই তই এইটো নজি পোৱা নাই ট্ৰেইন পাব নালাগে দীপৰ বিল পেচেণ্টৰ ট্ৰেইন হয় এয়া হৈছে চানা ভাজি অলপমান খাম বুলি ভাবিছিলোঁ তো খালোঁহি কিনিলোঁ হে গাইজ তো ফাইনেলি ঘৰ আহি পালোঁ ঘৰ মোৱা হৈছোঁ সিয়া ঘৰ ৰাস্তা পাইছোঁ গাইজ তো আপোনালোকে ভিডিঅ'ডোখৰ দেখা পালেহি গোটেই গম পাইছেহি আপোনালোকে ভিডিঅ'বোৰ দেখা পায় এটা এটা ভিডিঅ' দেখা পাই আপোনালোকে গম পাইছে যে কিহৰ কাৰণে আমি দীপৰ বিললৈ তালৈ গৈছিলোঁ আৰু কিহৰ কাৰণে প্ৰতিবাদ কৰিছোঁ এইটো কৈ দিওঁ প্ৰতিবাদ এইটোৰ কাৰণে কৰিব গৈছিলোঁ কাৰণ আমাৰ যিবিলাক দুৰ্গন্ধ ইয়ালৈ আহিছে পামহি অঞ্চলত আৰু তাৰ লগতে দীপৰ বিল অঞ্চলত খুবেই বহুত GMCৰ গোন্ধ তাৰ লগতে জাবৰ জোথৰ চব আমাৰ ইফালে পেলায় তো তাৰ ক্ষেত্ৰত আমি সকলোৱে একগোট হৈ গোটেইবোৰ গাঁৱৰ মহিলা মিনছ বহুকেইটা গাঁৱৰ মহিলাবোৰ লগ হৈ একগোট হৈ আমি তালৈ গ'লোঁ বহুকেইটা মানে আছে মাঘৰপাৰা আছে আৰু দেওচতাল আৰু আমাৰ পামহি অঞ্চলৰ বিশেষ কৰি আৰু তাৰ লগতে ঢল বাবা মইনা সৰু আৰু গোটেই সেইবোৰ গোটেই মহিলাবোৰ লগ হৈ একগোট হৈ আমি সকলোৱে দীপৰ বিল ঠাইলৈ গ'লোঁ প্ৰতিবাদ কৰিবলৈ এইটোৰ কাৰণে যে খুবেই বহুত দুৰ্গন্ধ বৰষুণ বতাহ বা তাৰ লগতে এনেকুৱা মাজে মাজে মানে গোন্ধটো বহুত বেয়া গোন্ধ এটা স্মেল এনেকৈ আহি থাকে তো তাৰ ক্ষেত্ৰত আমি সকলোৱে একগোট হৈ সজাগ হৈ পেলাই আমি তালৈ গ'লোঁ আৰু প্ৰতিবাদ কৰিলোঁ এইটোৰ কাৰণে আজি এই ভিডিঅ'টো বনোৱা হৈছিলে ভাবিলোঁ যে এটা ভিডিঅ' ক্লিপ বনাই দিওঁ কাৰণ বহুত এটা জানিবলগীয়া কথা বুলি ক'ব লাগিব যিখিনি কৰিব পাৰিছোঁ ভিডিঅ'ডোখৰ তো কৰিলোঁহি আই হোপ আপোনালোকক কেনেকুৱা লাগিলে নাজানো যদি ভাল লাগিছে প্লিজ কমেণ্ট কৰিব কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা লাগিল আজি ভিডিঅ'টি তো আজি এইখিনিয়ে আছিলে ভিডিঅ'টি আকৌ আপোনালোকক পুনৰ অন্য এটা ব্লগত পুনৰ লগ পাম শেষত এটা কথা ক'ব পাহৰিছোঁ নহয় যোনে মোৰ ভিডিঅ'টো নতুন কৰি চাই আছে মোৰ চেনেলটো নতুন কৰি চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু তাৰ লগতে ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব লাইক শ্বেয়াৰ কৰিব তো এইখিনিয়ে আছিল ক'বলৈ লাষ্ট শেষত তো প্লিজ গাইজ কৰি দিব দেই বাই বাই